হাই গাইছ, ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো থাম্বনেল টাইটেল চাই গম পাইছে যে কিহৰ ওপৰত হ'বলৈ গৈ আছে। এডিআৰিত 3rd গ্ৰেড হওক বা 4th গ্ৰেড হওক তাতে এক্সাম দিছিলে বা আপোনালোকে যদি দিছে, তেতিয়াহ'লে আমাৰ চিটত কিবা ভুল আছে বা আপোনালোকে যদি লেভেলটো ভুল কৰিছে, তেতিয়াহ'লে আপোনালোকৰ নাম নাহিব নেকি না কেনচেল হ'ব নেকি, আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াৰ ওপৰত কি হ'ব কি নহ'ব সকলোখিনি ডিটেইল লগতে কৈ দিওঁ যে ইয়াতে যি 8 পাছ বা 10 পাছৰ লেভেলৰ যি এক্সাম, MA বা ডিগ্ৰী পাছ কৰা তাতে যি এক্সাম দিছে, তেতিয়াহ'লে তেওঁলোকৰ নাম আহিবনে, এনেকুৱা ধৰণৰ কুৱেশ্যনৰ এনচাৰ আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিম বুলি বা জনাবলৈ বিচাৰিছোঁ। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকক মই জনাব বিচাৰিছোঁ যে যদি আপোনালোকে OMR চিটত কিবা ভুল কৰিছে বা লেভেল যদি কিবা ভুল কৰিছে, তো এনেকুৱা ধৰণৰ কিবা যদি ভুল কৰিছে, তেতিয়াহ'লে আপোনালোকৰ নামটো নাহিবও পাৰে বা কিবা কাৰণ যদি অলপমান কিবা ভুল হৈছে, তেতিয়াহ'লে হয়তো আহিব পাৰে। কাৰণ যিহেতু এই OMR চিটখন এটা স্কেনিং কৰা প্ৰচেছ বা স্কেনিং কৰিব, তাত আপোনালোকে হয়তো গম পায়, তো স্কেনাৰ আছে, স্কেনিং কৰিব। এতিয়া বন্ধুসকল কথাটো যে যিখন আপোনালোকৰ OMR চিট আহিছে, তো সেইখনতো আপোনালোকৰে এইটো গম পায়, নিজৰ নাম থাকিব, তাত নিজৰ ৰোল নাম থাকিব। তো এইখিনি প্ৰচেছটো হয়তো আপোনালোকে নিশ্চয় গম পায় বা আপোনালোকে হয়তো ফিল আপ কৰিছে বা লেভেলটো আপোনালোকে লিখিছে। ফিল আপ কৰাটো যদি ভুল হৈছে, তেতিয়াহ'লে হয়তো নাম নাহিব পাৰে। কিন্তু আৰু যদি কিবা ভুল হোৱা নাই বা ইমান বেছি যদি ভুল হোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ নামটো অহাৰ চান্স আছে। যিহেতু আপোনালোকৰ ৰোল নম্বৰটো বা আপোনালোকৰ যিহেতু OMR চিটতে বা তাতে সকলোখিনি ডিটেইলছ আছে, সেইকাৰণে হয়তো আপোনালোকৰ নামটো অহাৰে চান্স আছে। আপোনালোকৰ কোনো ধৰণৰ বিশেষ প্ৰব্লেম নহয়, তেতিয়াহ'লে নামটো আহিবও পাৰে। আৰু যদি কিবা কাৰণত নাহে, তেতিয়াহ'লে আপোনালোকৰ ভুলৰ কাৰণে আহিব পাৰে। কাৰণ এইটো কোনেও মানে ফিল আপ কৰি বা লিখি দিব নোৱাৰে, এইটো আপোনালোকৰ নিজৰ হাতত। গতিকে আপোনালোকে এইটো নাভাবিব যে আপোনালোকৰ নামটো নাহে, আপোনালোকৰ নামটো আহিব। কাৰণ বন্ধুসকল, আপোনাৰ OMR চিটত গোটেই মানে সকলোবোৰ ডিটেইলছ আছে। আপোনালোকে যিটো এনচাৰ ভুলকৈ দিছে বা ভুলকৈ কৰিছে, তো সেইটোতো ভুল বুলিয়ে আহিব। কিন্তু আপোনালোকৰ যিটো যদি অলপ মানে কিবা ভুল হৈছে, তেতিয়াহ'লে খুব বেছি অহাৰ চান্সে আছে। এতিয়া কথাটো হ'ল যে যোনে ডিগ্ৰী পাছ কৰি বা 8 পাছ বা 10 পাছ লেভেলৰ যি এক্সাম দিছে, তেওঁলোকৰ হয়তো পিছত প্ৰব্লেম আহিব পাৰে। যদি এতিয়াও নাহে, হয়তো পিছত প্ৰব্লেম আহিব পাৰে। মানে ভাইবা টেষ্ট দিওঁতে বা ডকুমেণ্টছ ভেৰিফিকেশ্যনত হয়তো তেওঁলোকৰ অলপ কিবা প্ৰব্লেম হ'ব পাৰে। বাকী সময়ত গম পোৱা যাব ক'ত কিমান কি হয়। এতিয়া বন্ধুসকল কথাটো হ'ল যে যোনসকল কেণ্ডিডেটে ইয়াৰে এক্সাম দিছিলে, তো তেওঁলোকে নিশ্চয় গম পাব কি প্ৰচেছত মানে কি পাছ কৰি তেওঁলোকে এক্সাম দিছিলে। ইয়াৰে কিছুমানে ডিগ্ৰী পাছ কৰি দিছিলে, কিছুমানে মানে ডিগ্ৰী কমপ্লিট নোহোৱাকৈ দিছিলে। তো এনেকুৱা ধৰণৰ প্ৰচেছ যোনে দিছে, তো তেওঁলোকে নিশ্চয় গম পাব। ভিডিঅ'টোত কমেণ্ট কৰি জনাব যে আপোনালোকৰ কোনটো এক্সামত বেছি ভাল হৈছে, মানে 8 পাছত নে 10 পাছত আপোনালোকৰ এক্সাম ভাল হৈছে, আপোনালোকে কমেণ্ট কৰি জনাব। কাটাৰটো ইমানো বেছি নাযায়, কাটাৰটো কমকৈ যোৱাৰ চান্স আছে। কাৰণ যিহেতু ইয়াতে ডিগ্ৰী পাছৰ লেভেলৰ যি এক্সাম দিছিলে, 10 পাছ কৰা যিটো এক্সাম আছিলে, তো সেইটোত যদি আপোনালোকৰ 70 বা 75ৰ আশে-পাশে আছে, তেতিয়াহ'লে আপোনালোকে নেক্সট ষ্টেপটোৰ বাবে যোৱাৰ সম্ভাৱনা আছে। ইয়াতে ধৰক ইমানো বেছি নাম্বাৰ নাপায়। যিমানখিনি কৈ আছে যে ধৰক 107 কৰিছোঁ, 170 কৰিছোঁ, 150 কৰিছোঁ, এনেকুৱা ধৰণৰ মাৰ্কৰ ওপৰত ইমানো বেছি মাৰ্ক নাপায়। কাৰণ বন্ধুসকল এনেকুৱা ধৰণৰ এক্সাম সকলোৰে ভাল নহয়। বন্ধুসকল ইয়াতে এটা কথা ক'ম যে ইয়াতে সকলোতে মানে নিগেটিভ মাৰ্কিং আছে। সময়টো কম আছিলে, আধা ঘণ্টা দিয়া হৈছে মানে পেপাৰ হিচাপত। সেইকাৰণে পুনৰ কৈছোঁ, মানে কাটাৰটো ইমানো বেছি হাই নাযায়, আপোনালোকে চিন্তা কৰিব নালাগে। আপুনি কিমান মাৰ্ক পাব, কমেণ্টত আপোনালোকে কমেণ্ট কৰি জনাব।